লাষ্ট ভিডিঅ'ত আমি আহি পালোঁ আলু আৰু আজি জাৰ্ণি হ'ব আলু টু মেচুকা 8টামান বজাত পেকিং কৰি ব্ৰেকফাষ্ট কৰি আমি প্ৰায় 9 বজাৰ আগে আগে ইয়াৰ পৰা ওলাই আহিলোঁ so this is how day 2 begin আজি ডে 2 হয় আমি আছো এতিয়া আলুৰ পৰা এতিয়া যাম মেচুকালে তো কালি আহিলো হোটেল এখন ইয়াতে থাকিলো বেছি প্ৰাইজো নহয় ইমান বেছি খোৱা বোৱাও ঠিকে আছে খালি ইয়াত সোনকালে অলপ বন্ধ কৰি দিয়ে বস্তুবিলাক তো আজি ৰাস্তা বেয়া প্ৰায় 200 কিলোমিটাৰ যাব লাগিব এইফালে চাওক ইয়াত ও মাই গড তো ঠেক তো অলপ টাইম লাগিব তো গৈ থাকোঁ ৰাস্তাত লগ পাম লগৰকেইটা বাইক আনিব গৈছে আমি দুটা আছোঁ ৰৈ আছোঁ ইয়াতে তো ইয়াত চব বাহিৰৰ মানুহ বহুত আছে ইয়াত দুজন আমি লখিমপুৰৰ মানুহ অলৰেডি লগ পালোঁ আৰু মানে অসমীয়া জানে প্ৰায় মানুহে অসমীয়া জানে এইফালে আছিলে বাইক আমাৰ আনিব গৈছে আমি যাব লাগিব এইটো ৰাস্তা দি আলুৰ পৰা ওলাই আহি জাষ্ট ওলাই আহিছোঁ আৰু ব্ৰিজ এখন পাই ব্ৰিজৰ পৰা ৰাইটত আহিব লাগে একদম বুম বাম আজি মুঠতে কিমান এতিয়া ওলাইছোঁ তাৰ সোধা মতে আমি 7:30মান বজাত ৰাতি গৈ পাম বুলি কৈছে চাওক যদি তাত গৈ আমি 7:30 বজাত পাওঁ কোৱা মতে হোটেলৰ কথা আছে ক'ত থাকিম কি কথা আৰু ইয়াত সোনকালে বন্ধ কৰি দিয়ে বস্তুবিলাকতো আমি অলপ সোনকালে যাম ইয়াৰ পৰা স্পীডত ইয়াৰ পৰা 30 কিলোমিটাৰমান হাইৱে হয় হাইৱে পিছত কেনেকুৱা ৰাস্তা সেইটো নাজানো তো বলো ভাইটি কোনফালে যোৱা আমি ইয়াৰ একচুৱেলি কণ্ডিশ্যনটা ইয়াত থাকিব লাগিছে এইটো হগুৱাই আচ্ছা হেল্ল' অলপ দূৰ ৰাস্তা কণ্ডিশ্যন বেয়া আছিলে মানে গাড়ী পিছত গৈ পূৰা ধূলি খালোঁ আৰু বৰষুণ দিলে ইয়াত বহুত বোকা হৈ যাব ৰাস্তাবিলাক বনাই আছেতো অলপ এনেকুৱা হয় আৰু কিন্তু অলপ পাছতে ৰাস্তা কণ্ডিশ্যন একদম ফাটাফাটি হৈ গৈছে এতিয়া পূৰা গৈ আছোঁ ইয়াত আপোনালোকক বস্তু এটা দেখাবলৈ আহিছোঁ এইটো চাওক আৰু ইয়াৰ পৰা পানী কেনেকৈ নিয়ে দেখিছেনে ইয়াৰ পৰা পাহাৰৰ পৰা পানী আহে গাড়ীত পানী উঠায় আৰু এই পানীটো ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টে ভিলেজবিলাক আছেতো ইয়াত সৰু সৰু তো এইবিলাকত দি দিয়ে ৰাস্তাতে ধাবা এখন আছে ইয়াতে ভাত চাত খাই ল'ব পাৰে ধুনীয়াকৈ একদম সুবিধা আছে টয়লেট চয়লেট চব আছে ইয়াতে বস্তু এটা দেখাম এই পানীটো দেখিছে নহয় এইটো 24/7 মানে আহি থাকে আৰু এইটো কোনোবা মটৰৰ পৰা উঠোৱা পানী নিচিনা নহয় পাহাৰৰ পানী আহে ইয়াত মটৰ পানী উলিয়াব নোৱাৰে একচুৱেলি পাহাৰ খাটিক তলত বৰিং কৰি ক'ৰ পৰা মটৰ পানী উলিয়াব মেচুকা আৰু 89 কিলোমিটাৰ আছে আৰু যাম এতিয়া আমিকেইটা ৰেডি হ'লোঁ অলৰেডি হেল্ল' গাইজ এতিয়া যিটো জেগাত আছোঁ আমিকেইটা চাব নেকি চাই লওক
এতিয়া কেনেকুৱা লাগিলে বাৰু মজা না যদি ভাল পাইছে কমেণ্ট কৰি ক'ব কিমান মজা পাইছে কেনেকুৱা পাইছে জেগাবিলাক ইয়াত প্ৰতিটো মোমেণ্ট মানে প্ৰতিটো টাৰ্ণত এটা এটা ষ্টৰি মানে লিখিব পৰা যায় ইমান ধুনীয়া জেগা এটা বস্তু দেখাম হা এইটো চাই আহিলে না ভিডিঅ' কোনো কাট খোৱা নাই এইফালে চাওক কেনেকুৱা হা ইমান ডাঙৰ ৱাটাৰফল চাওক না কি মজা ভালকৈ ধৰিব পাৰিছে নাই বাৰু এইফালে চাওক ঠাণ্ডা পানী পৰিছে গোটেই গাত মজা চবে কয় কেতিয়াবা এনেকৈও থাকিব মন যায় য'ত নেকি মোবাইলৰ নেটৱৰ্ক নেট নাই আৰু টেনশ্যন নাই কিবা দেশ বিদেশৰ চিন্তা নাই মই আজিৰ দিনটোত জীয়াই আছোঁ তেনেকৈ মজা কি কম বুজি পাইছে চব এনেকৈ আহি আমি প্ৰায় 6:30 বজাত মেচুকা পালোহি এটা মিথ ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে ৰাস্তা বেয়া বুলি কয় মানুহে কিন্তু ৰাস্তা বহুত ভাল হয় পাহাৰত অলপ চলপ বেয়া থাকিবই কিন্তু অভাৰঅল ৰাস্তা বহুত ভাল আৰু আমি ইয়াত আহি এটা হোমষ্টেত থাকিলোঁ নেক্সট ভিডিঅ'টো সেই হোমষ্টেৰ পৰা বিগিন কৰিম আৰু আপোনালোকক সম্পূৰ্ণ মেচুকা দেখাব চেষ্টা কৰিম তেতিয়ালৈকে চেনেলটোৰ লগত জড়িত হৈ ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি মোক ছাপোৰ্ট কৰি যায় যেন তাৰে কামনা ৰাখিলোঁ আজিলৈ বাই বাই